হয়, এইটো দুৰ্ভাগ্যজনক, অতি দুৰ্ভাগ্যজনক। এনেকুৱা কাণ্ডক আমি নিন্দা কৰোঁ। কিয়নো আমাৰ এই অঞ্চলটো এটা শান্তিৰ অঞ্চল হিচাপে আমি গঢ়িব লাগিব। ভোট আহিব আৰু যাব, ইলেকশ্যন আহিব আৰু যাব, কিন্তু আমি একেটা গাঁৱতে, একেটা সমাজতে, একেটা অঞ্চলতে যিহেতু বসবাস কৰিব লাগিব। গতিকে এই ভোটটো যাতে আমি তেনেকুৱা নিম্ন পৰ্যায়লৈকে যাতে লৈ নাযাওঁ, ইলেকশ্যন মানে যে মাৰপিট কৰা, ইলেকশ্যন মানে যে গণ্ডগোল, এইটো যাতে নহয়। এইটো এটা গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া। নিজৰ প্ৰতিনিধিক, নিজৰ জনপ্ৰতিনিধিক যাতে বাচিব পাৰে, তাৰ কাৰণে আমাৰ যি গণতান্ত্ৰিক যি ব্যৱস্থা, সেই ব্যৱস্থাটো সকলোৱে শ্ৰদ্ধা জনাব লাগে আৰু সকলোকে নিজৰ মানে চইচটো চুজ কৰিবৰ কাৰণে সকলোকে মানে অধিকাৰ দিব লাগে। হয়, এইটো দুৰ্ভাগ্যজনক, অতি দুৰ্ভাগ্যজনক। এনেকুৱা কাণ্ডক আমি নিন্দা কৰোঁ। কিয়নো আমাৰ এই অঞ্চলটো এটা শান্তিৰ অঞ্চল হিচাপে আমি গঢ়িব লাগিব। ভোট আহিব আৰু যাব, ইলেকশ্যন আহিব আৰু যাব, কিন্তু আমি একেটা গাঁৱতে, একেটা সমাজতে, একেটা অঞ্চলতে যিহেতু বসবাস কৰিব লাগিব। গতিকে এই ভোটটো যাতে আমি তেনেকুৱা নিম্ন পৰ্যায়লৈকে যাতে লৈ নাযাওঁ, ইলেকশ্যন মানে যে মাৰপিট কৰা, ইলেকশ্যন মানে যে গণ্ডগোল, এইটো যাতে নহয়। এইটো এটা গণতান্ত্ৰিক এটা প্ৰক্ৰিয়া। নিজৰ প্ৰতিনিধিক, নিজৰ জনপ্ৰতিনিধিক যাতে বাচিব পাৰে, তাৰ কাৰণে আমাৰ যি গণতান্ত্ৰিক যি ব্যৱস্থা, সেই ব্যৱস্থাটো সকলোৱে শ্ৰদ্ধা জনাব লাগে আৰু সকলোকে নিজৰ মানে চইচটো চুজ কৰিবৰ কাৰণে সকলোকে মানে অধিকাৰ দিব লাগে।